বন্ধু-বান্ধৱীসকল মোৰ চেনেলটিলৈ সকলোকে স্বাগতম জনাইছো। বন্ধু-বান্ধৱীসকল সোশ্যাল মিডিয়াত এটি ভিডিঅ' খুবেই ভাইৰেল হৈ পৰিছে, যিটো ভিডিঅ' দেখি আপোনালোকো আচৰিত হৈ পৰিব। সঁচাকৈ বন্ধু-বান্ধৱীসকল কি কাণ্ড! গৰম তেলত হাত ভৰাই তুলি আনিলে চিকেন ফ্ৰাই। আপোনালোক সঁচাকৈ আচৰিত নহৈছেনে? এনেদৰে গৰম তেলত হাত ভৰাই মাংসৰ টুকুৰা উঠাই আনিলে ফুটপাথৰ বিক্ৰেতাই। তাৰ পিছত দিছে গ্ৰাহকক। হৈছে ভিডিঅ' খুবেই ভাইৰেল এতিয়া সোশ্যাল মিডিয়াত। বন্ধু-বান্ধৱীসকল এইজন বিক্ৰেতাই জয়পুৰত আলি চিকেন চেণ্টাৰ নামেৰে এখন ষ্টল চলায়। গৰম তেলত মুৰ্গীৰ মেৰিনেট কৰা চিকেন পিচ দি আছে আৰু কোনো হেতা অবিহনে হাতেৰে তেলৰ পৰা উঠাই আনি গ্ৰাহকক খাবলৈ দিছে। সঁচাকৈ আচৰিত নহয়নে? আহকচোন সম্পূৰ্ণ ভিডিঅ'টি চাওক। ভাল পালে শ্বেয়াৰ কৰিব।